এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰো বহুত ভাল জুনে ধুৱাব আগিনিশা মোখনা কুলিৰ মায়া ভৰা জোনাকী নিশা সুবাসী সমীৰে চুমেঘা তো মই এতিয়া যাব ওলাইছোঁ ক্লাছ মানে মই শিকি আছোঁ মেকআপ তো তাৰে ক্লাছত যাব ওলাইছোঁ ভাবিছোঁ আজি এটা মানে ভ্লগ ভিডিঅ' বনাই দিওঁ বহুত দিন মানে বনোৱা নাই আৰু এনেও এতিয়া ৰাতিপুৱাৰ পৰাই মানে মই ভ্লগ ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ তো মই যাওঁ এতিয়া মৰিগাঁও তো বলক মোৰ লগত আপোনালোকেও মানে কি হয় কি নহয় চব দেখাম আৰু আজি ব্লগত কিন্তু মই মেকআপৰ ক্লাছটো চাগে মানে যেনেকৈ ক্লাছ কৰোঁ সেই ক্লাছ চাগে দেখাব নোৱাৰিম কিন্তু মানে এনেই ঘূৰা ফুকা আৰু কি হয় ক'ত কি হয় তো বলক মোৰ লগতে আপোনালোকেও আৰু ইফালে চাওঁ কি ধুনীয়া হৈ আছে আকাশখন মই ভাবিলোঁ আহি থাকোঁতে মানে অলপমান ভিডিঅ' কৰি থৈ দিওঁ আৰু আপোনালোককো দেখাওঁ তো হেল্ল' এভৰিৱান একদম ভিডিঅ'টো আকৌ আজিহে ষ্টাৰ্ট কৰিছোঁ ইয়াৰ আগৰখিনি যিখিনি সেইখিনি কালিৰে আছিলে কালি মই একো ভিডিঅ' মানে ব্লগ নবনালোৱে ভাবিছোঁ মানে আজি একদম মানে আজি পূৰা গোটেই ভিডিঅ' দেখাই পিনে আজি ডান কৰি আজি শেষ কৰিলোঁ আৰু আজি হ'ল আমাৰ ঘৰত মানে নোখোৱা তো মই গৈছিলোঁ মৰিগাঁও মোৰ মেকআপ ক্লাছৰ কাৰণে তাৰপিছত মৰিগাঁৱৰ পৰা আহিলোঁ আহি পিনে অকণ ফ্ৰেছ হ'লোঁ শুলোঁ তাৰপিছত এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া মানে হিয়াহঁতো আহিলে আমাৰ লগত তো মই আহোঁতে মানে মৰিগাঁও আহিলোঁ সিহঁতৰ লগতে আহিলোঁ তো সিহঁতৰ লগত আহোঁতে মই গাড়ী দি আহোঁতে তাত ভিডিঅ' ক্লিপ কৰিছিলোঁ কেইটামান তো চাব সেইকেইটা মই দেখাব আমাৰ ঘৰত মানে বহুত ধুনীয়া হৈ আছিলে তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আজি হ'ল লগ পোৱা কি হয় কি খাওঁ কি নাখাওঁ চব দেখাম আৰু তো চাই থাকোঁ A few moments later. একদম এতিয়া মানে কি আপোনালোকক দেখাম আৰু কি হয় কি নহয় আৰু আপোনালোকে প্লিজ চেনেলটো মানে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব মানে ইমান নাচায় শ্বেয়াৰ নকৰে কিছুমানে চাই যদিও মানে লাইক নকৰে ভিডিঅ' মানে ভাল লাগে চেনেল ক'ত বিচাৰি তাৰপিছত আপোনালোকে চাব আৰু লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নিজৰ বুলি ভাবি পিনে চব কৰি দিব তো মই দেখাম মই এতিয়া কি খাই আছোঁ মানে কি বনাম কি নবনাম এতিয়া আমি ফাৰ্ষ্ট যাওঁ ক'ত যাওঁ কৰিছোঁ দোকান ফাৰ্ষ্ট যাওঁ আমি দুজনী এতিয়া দোকান বাহিৰত দিয়ে তো আমি ফাৰ্ষ্ট যাওঁ এতিয়া দোকান আমি এতিয়া যাদু কৰিব গৈ তো আছোঁ আমি গৈ আছোঁ এতিয়া যাদু নহয় আমি গৈ আছোঁ দোকানলৈ নহয় কিন্তু এটা যাদু এটা দেখাম হা এতিয়া আমি যোৱা লাগিলে লাইটটো ধুনীয়াকৈ জ্বলি যাব দেই ৰ'ব জ্বলিয়ে গ'ল আজি নহয় এইয়া দেখিছে অহাৰ লগে লগে জ্বলি যায় পিছে গাইছ এনেকৈ আমি অহাৰ লগে লগে মানে একদম জ্বলি যায় লাইট তো আমি ল'লোঁ কি ল'লোঁ দেখা নাই তো চচ ল'লোঁ মিমি চব লৈ ল'লোঁ এতিয়া আমি ঘৰতে বনাই খাম আকৌ মিমিটো এনেই এনেই খাম মানে চচ খাবি নেকি খাম ন এনেই খাবি আৰু A few moments later. আৰু ইপানে বনি আছে দালি লাল চাহ আৰু ইফালে দেখাই দিছোঁ মাংস আৰু ইফালে আছে কি আছে মাছ মানে ভাবিছোঁ মাছ এতিয়ালৈকে মাছ চকু মিলি আছে তো দেখিছে গাই চব যোগাৰ কৰি আছে মই দেখাইছোঁ চব দেখিছে গাই যোগাৰ কৰি আছে এতিয়া বনাব আৰু লাহেকৈ মই নবনাওঁ মাহঁতে বনাব তো মই দেখাই থাকিম খালি কি বনাব মানে কেনেকৈ বনাব আৰু কিবা নিয়মো কৰিব চাগে ন আগবঢ়াব আৰু নিয়মো কৰিব সেয়াও দেখাই দিম তো চাই থাকোঁ গাই দেখি দিবা মানে লৰচৰ হ'বই পাৰে মই একো বস্তু বনোৱাই নাই যিহেতু কেনেকৈনো কি দেখাম তো মানে ইয়াকে দেখাইছোঁ ইয়াকে কি খাইছিলা কৈ দিয়াচোন আৰু এইপিনে আছে মানুহ মেনে নাছিলে ক'ত গৈছিলে মানুহ টিউশ্যন কিয় গৈছিলা টিউশ্যন পঢ়িব হা পঢ়িব কি পঢ়িলা EVST EVST মানে কি ইংলিছ
হে কিবা কৰি আছো কালি মই যাব লাগিব আৰু স্কুলে মই যাওঁ দেই টাটা তুমি না স্কুলত যোৱা নেকি তো চাই থাকক গাইজ ইপিনে আমাৰ ধুনুক চা তুমি কি কৰি আছ ভিডিঅ' চব ভিডিঅ' মানে মোবাইলতে বিজি আৰু ইয়াত দালি উতলি আছে ইপিনে ভাত বহাই দিছে গাইজ এতিয়া আমি আহি গৈছোঁ পাকঘৰত কি বনাইছে কি নাই বনাইছে একো বনোৱাই নাই ইয়াত মানে অকল দালি আৰু ভাত পাতি থৈ দিছে ভাত মানে আজি আমাৰ প্ৰেছাৰ কুকাৰত বনোৱা নাই ইয়াত বনিছে কাৰণ নহয় এইটো ভাত বনাবৰ কাৰণে পাতি অঁ সেয়াই মানে কেনেকৈ কি নিয়ম কৰিব আপোনালোকক দেখাম খালি চাই থাকক ক'ত যাবি গাইজ মানে মাহঁতে বনাবই মাংস চাংস চব বস্তু তো ভাবিছোঁ সেইবিলাক মানে একদম বনাই কৰি হোৱাৰ পিছত মই ভাবিলোঁ আজিৰ যোনটো মেকআপ ক্লাছত মেকআপ শিকি আহিছোঁ সেইটো মানে এইকেইবাৰ কৰি চাওঁ একদম পূৰা ফুট বনি আছে তো মানে একদম ৰেডি কৰি চৰি আপোনালোকক দেখাই দিম আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো মানে মেকআপ কি কৰি সেইবিলাক নেদেখাওঁ মানে একদম ৰেডি হোৱাৰ পিছত দেখাই দিম আৰু মেকআপ কৰাৰ মাজতে মেকআপ কৰি আছোঁ তাৰপিছত টাইম এতিয়া ওলাই গ'ল এতিয়া আমি মেকআপ কৰাৰ মাজতেও পাকঘৰত কি হৈছে সেয়াও দেখাই দিব পাৰিব গাইজ দেখিছে মাহঁতে বনাই আছে কিবা কিবি কাম কৰি আছে মই ধুনু কৰি আছোঁ মেকআপ ইমান আধা গুন্ধাৰ তো ধুনু এই দোকানত গৈছে সেইকাৰণে মানে ৰখি আছোঁ আৰু মানে এতিয়া কৰিব মানে বনাই মানে অলৰেডি মানে হোৱা নাই মানে অলপ আৰু মানে আমাৰ ককা ঢুকালে তো ককাক মানে ইয়াতে এইখিনিতে আৰু বৰাই দিয়া বুলি কয় আমাৰ এইফালে বাকী নাজানো মানে কাকাক দিব আৰু আগবঢ়াই কাকাৰ নামত আগবঢ়াই দিব আৰু মানে কাকাই সেইখিনি দিয়াৰ পিছতহে আমি মানে খাবলৈ পাৰিম তো চাই থাকক আৰু আৰু এটা কথা মানে ককাই আগতে যি খাই ভাল পাইছিল মানে যি ভাবিছিল যেনেকৈ বিৰি চাধা যি সেইবোৰো মানে দিব সেইবোৰো মানে দিয়ে আৰু মানে শুনিছোঁ দিবও দেখিছোঁ আৰু এয়া এইফালে কৰি আছে নিয়ম মানে আমাৰ ককাক ভাত দি আছে আৰু তো এয়া দেখিছে মানে কাকাই যি খাই ভাল পাইছিল সেইবোৰো দি দিছে তো চাই থাকক এতিয়া আহি গ'লো আকৌ পাকঘৰত এফালে বনাই আছে মাংস মই এনে আহি দিছোঁ আৰু কিন্তু মেকআপ কৰিব মানে মেকআপটো দেখাম আৰু এতিয়া আৰু ইফালে মই বনাই আছোঁ মোৰ ষ্টাইলত পেটু ভাজি মানে মাছৰ পেটু ভাজি আৰু ইয়াতে অকল এতিয়া ভাত দি দিম বহুত টেষ্টি লাগে আপোনালোকে বনাব পাৰে A few moments. আৰু ইফালে হ'ল আমাৰ ধুনুৰ ফাইনেল লুকটো কেনেকৈ লাগিছে ক'ব হা মানে এনেই চিম্পল এটা মেকআপটো সেয়াই আৰু ইফালে আজি আমাৰ এয়া খানা ৰেডি আমি এতিয়া খাওঁ